নমস্কাৰ পোনপ্ৰথমে আপোনাৰ নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু জোনাইবাসীৰ লগতে অসমবাসী ভাৰতবৰ্ষ চবকে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। একচুৱেলি আমাৰ অফাৰসমূহ 15 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে অফাৰ ফেষ্টিভ চেলছ যোন অফাৰ চলি থাকিব আৰু যিসকলে গ্ৰাহকে নিজৰ সপোনৰ হিৰ' বাইকখন ল'ম ভাবিছে বা স্কুটাৰ ল'ম ভাবিছে অতি পলম নকৰি আহক আমাৰ ডিলাৰসমূহত আহি নিজৰ সপোনৰ গাড়ীখন লৈ যাব পাৰে। আমাৰ হোম ডেলিভাৰী ফেচিলিটিও আছে। আপুনি ইচ্ছা কৰিলে আপোনাৰ ঘৰতে বহি আপুনি নিজৰ সপোনৰ হিৰ' বাইক বা স্কুটাৰ ল'বলৈ সক্ষম হ'ব আৰু এক্সচেঞ্জ ফেচিলিটিও আছে। আপোনাৰ পুৰণা বাহন দি নতুন বাইক লৈ যোৱাৰ সুবিধাও আছে আৰু যিসকলৰ চিভিল ভাল এটকাটো তেওঁ নিজৰ মন পচন্দৰ বাহন লৈ যাব পাৰিব। আৰু লগতে আৰু এটা কথা মই আপোনাক জনাব বিচাৰোঁ, আমাৰ লগত অলৰেডি হাৰ্লি ডেভিডছন প্ৰিমিয়াম ছেগমেণ্টৰ যোনটো হেভি প্ৰিমিয়াম আজিকালি উঠি অহা প্ৰজন্মৰ যোনটো এটা মন পচন্দৰ মটৰচাইকেল হৈ পৰিছে প্ৰিমিয়াম ছেগমেণ্টত আমাৰ হিৰৰ লগত টাইপ হৈছে। আপোনালোকে এইটো নেক্সট মাহত বা তাৰ নৱেম্বৰত আপোনালোকে ক্ৰয় কৰিব পাৰিব। এইটো বুকিং চলি আছে, আপোনালোকে জোনাইত আহি বুক কৰিব পাৰে। ধন্যবাদ। একচুৱেলি আমি এইটো ইষ্ট চিয়াং আৰু ধেমাজি ডিষ্ট্ৰিক্টত দিয়া হৈছে। হয়, দি আছোঁ এনেকৈ। যদি ভাল ডকুমেণ্টছ অ'কে থাকে আমি দি আছোঁ এনেকৈ।